ৰেচন কাৰ্ড থাকিলে ভাল খবৰ। 3 মাহৰ পিছত পুনৰ আহিল ফ্ৰী চাউল। এইবাৰ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব চাউল। কি এই নতুন নিয়ম? এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। 3 মাহৰ মূৰত আকৌ আহি গ'ল ফ্ৰী চাউল। 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে অন্ন সেৱাৰ দিন। 10 তাৰিখৰ পূৰ্বে সংগ্ৰহ কৰক বিনামূলীয়া চাউল। জানি লওঁ আহক এইবাৰ কি নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 3 মাহৰ মূৰত পুনৰ আহি গ'ল ফ্ৰী চাউল। 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে অন্ন সেৱাৰ দিন। 10 তাৰিখৰ পূৰ্বে আপুনি সংগ্ৰহ কৰক বিনামূলীয়া চাউল। সময় উকলি গ'লেই নাপাব ৰেচন। নতুন নিয়মেৰে এইবাৰ সংগ্ৰহ কৰক ৰেচন। দোকানীয়ে অনিয়ম কৰিলে দিয়ক অভিযোগ। ডায়েল কৰক 1800-345-3611 এই নম্বৰত। ৰেচন দোকানত কিবা অনিয়ম দেখিলেই এই নম্বৰত ফোন কৰি দিয়ক অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। অনিয়ম কৰিলে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানী। আৰু এই নম্বৰটো যদি ফোন নালাগে তেন্তে আপুনি মেছেজ কৰি দিয়ক অভিযোগ। আৰু লগতে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে 1967। এই নম্বৰটোত কল কৰি আপুনি দিব পাৰিব অভিযোগ। আৰু ৰেচন সংগ্ৰহৰ সময়ত আপুনি দিব লাগিব ফিংগাৰপ্ৰিণ্ট। লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব EPOS মেচিন সৃষ্ট ৰচিদ। 3 মাহৰ মূৰত পুনৰ আহি গ'ল ফ্ৰী চাউল। 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে অন্ন সেৱাৰ দিন। আৰু 10 তাৰিখৰ পূৰ্বে আপুনি সংগ্ৰহ কৰক বিনামূলীয়া চাউল। সময় উকলি গ'লে নাপাব ৰেচন। নতুন নিয়মেৰে এইবাৰ সংগ্ৰহ কৰিব লাগিব ৰেচন। দোকানীয়ে এই সন্দৰ্ভত অনিয়ম কৰিলেই আপুনি দিয়ক অভিযোগ। অভিযোগ দিয়াৰ নম্বৰটো হৈছে 1800-345-3611। দোকানীয়ে যদি চাউল কমকৈ দিছে বা ৰেচন দোকানত কিবা আপুনি অনিয়ম দেখিছে তেন্তে লগে লগে এই নম্বৰত ফোন কৰি দিয়ক অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। অনিয়ম কৰিলে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানী। আৰু এই নম্বৰটোত যদি ফোন নালাগে তেন্তে আপুনি মেছেজ কৰিও এই নম্বৰটোত দিব পাৰিব অভিযোগ। লগতে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে 1967। এই হেল্পলাইন নম্বৰটোত ফোন কৰিও আপুনি দিব পাৰিব অভিযোগ। আৰু ৰেচন সংগ্ৰহৰ সময়ত আপুনি দিয়ক ফিংগাৰপ্ৰিণ্ট। প্ৰতিগৰাকী হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব EPOS মেচিন সৃষ্ট ৰচিদ। দৰ্শকসকল আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়ছোৱাত ঘোষণা কৰিছিল যে 3 মাহৰ ৰেচন একেলগে দিয়া হ'ব। আৰু কথামতে চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীক 3 মাহৰ ৰেচন একেলগে দিছিল। আৰু 3 মাহ পিছত পুনৰ আহিছে ফ্ৰী চাউল। 1 তাৰিখৰ পৰা ৰাজ্যত আৰম্ভ হৈছে অন্ন সেৱাৰ দিন। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰক বিনামূলীয়া চাউল। আৰু যদি আপোনাক চাউল কমকৈ দিয়ে বা কিবা অনিয়ম দেখা পায় তেন্তে লগে লগে আপুনি এই নম্বৰত ফোন কৰি অভিযোগ দিয়ক। যদি ফোন নালাগে মেছেজ কৰি হ'লেও আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে সময় বেছি নাই, আপোনালোকে পুনৰবাৰ বিনামূলীয়া চাউল ল'বলৈ ৰেচনৰ দোকানত যাওক। আৰু 10 তাৰিখৰ পূৰ্বে আপোনালোকে চাউল সংগ্ৰহ কৰক। সময় পাৰ হৈ গ'লে কিন্তু আপোনালোকে বিনামূলীয়া চাউল নাপাব।